আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল যোৰহাটৰ ল'ৰা মই হেমন্ত আৰু মই এতিয়া যাব লৈছোঁ তিতাবৰত পূজাবতৰ অলপ ফুৰি আহোঁগৈ বুলি আৰু আপোনালোককো কিছুমান দৃশ্য দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা ৰাখিলোঁ আৰু সমূহ অসমবাসী ৰাইজক শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা জনালোঁ। ব'লক তেতিয়াহ'লে আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমখন পূজাত মই আশীৰ্বাদ লৈ ওলাই আহিছোঁ আৰু এইভাগে পূজা মণ্ডপ আৰু পূজাৰ বাবে এই মাছল দি পঠাইছে কল আৰু খাম এতিয়া আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু ইয়াত ৰাতি বাগান শ্ব' দি থকা হৈছে এই পৰ্দাখনত। ব'লক তেতিয়াহ'লে অন্য এখন পূজা মণ্ডপলৈ যাওঁ। এই কাঠবিলাক মাটিও ন দিয়ক। ওৱান টাইম ইউজ কেতিয়া খুলিলে এখন? অঁ কেইটাত খোলে? অঁ ৰাতিপুৱা 9টা 9:30 আৰু বন্ধ আপোনাৰ গধূলি? অঁ এই কি চাহ বনাইছে? মাটকা চাহ কি দিয়ে তাত? গাখীৰ আৰু চেনি অঁ আৰু চাহপাত এটা আছে প্ৰিমিয়াম মিক্স বুলি। কোনটো চাহপাত? এইটো মালিকে কিবা চাহপাতৰ বিজনেছ কৰে নে? অঁ চাহপাত এই কাপবিলাক নিজে বনাইহে ন মালিকৰ? অঁ আহি নেইজলি যোনটো হেৰি আছে অঁ আছে অঁ সিহঁতিয়ে প্ৰডাকশ্যন কৰে, সিহঁতি বনায়। এইটো ৱেলনেছ টি অকল লাল চাহৰ কাৰণে। এইটো প্ৰিমিয়াম মিক্স মাটকা চাহটো যোনটো খালে এতিয়া সেইটোৱে হয় চাহপাত। তাতে মছলা মিক্স আছে গোটেইকেইটা। এইটো লাল চাহ গাখীৰ চাহ দুটাই পায়। গ্ৰীণ টিয়ে কোনটো? গ্ৰীণ টি এইটো গ্ৰীণ টি পাঁচকেইটা কৰি দিব। এইটো 140, এইকেইটা 90। সম্পূৰ্ণ এড্ৰেছটো কৈ দিয়ক। এড্ৰেছটো হ'ল এই নৰ্মালি তেল ডিপুটোৰ সন্মুখতে তিতাবৰ। নহ'লে এই টেন্সখনৰ হ'লে সোমাই আহি তেল ডিপুটো ফ্ৰণ্টতে আছে। ইণ্ডিয়ান অইলৰ তেল ডিপুৰ সন্মুখতে আছে। দোকানখনৰ নামটো? দোকানখনৰ নামটো নেইজলি টি। গৈ আছোঁ মৰিয়নি ৰাস্তাত, তিতাবৰ পৰা মৰিয়নিলৈ যোৱা ধুধুৱালি ৰাস্তাই গৈ আছোঁ আৰু এইখন মোৰ চাইকেল মই চলাই গৈ আছোঁ।